গুড ইভিনিং। মোৰ মিনি ভ্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। মাঘৰ বিহুৰ সকলোকে শুভেচ্ছা জনালোঁ দেই। আজি মানে পিঠা খুন্দিবলৈ আহিছোঁ এইফালে আইতাজনী ঘৰ পালোহি। পিঠা খুন্দিবলৈ মায়ে পিঠা চালি আছে আৰু ঢেঁকী নাই মানে উৰালতে খুন্দিছে। আইতা আৰু মায়ে খুন্দি আছে, অকণ সহায় কৰিছে। মোক কৈছে তই বোলে এইডাল বোলে খুন্দিব নোৱাৰোঁ দে, মই খুন্দি দিছোঁ তোক পিঠাও। হয় মই অকণমান দি চালোঁ মানে একদম আজিলৈকে বিষ দেই। অভ্যাস কৰি থাকিলে পাৰিব, কিন্তু অভ্যাস নকৰিলে বিষটো ধৰে আৰু। আমি এনেকুৱাটোত খুন্দি পোৱা নাই যে ঢেঁকীতে খুন্দিছোঁ। তাৰপিছত আইতাই এইখিনি খুন্দি কৰি সহায় কৰি দিলে। তাৰপিছত এইফালে ময়ো অকণমান চেষ্টা কৰি চালোঁ আৰু খুন্দি চালোঁ, কিমাননো আইতাহঁতক দিম আৰু। এইফালে সন্ধিয়া আমি সোনকালে আজি খাই বৈ ল'লোঁ, মানে খাই বৈ এইফালে পিঠা বনোৱাত লেট গ'লোঁ। বেছি চাউল খুন্দা নাছিলোঁ, 2 কেজি চাউল খুন্দিছিলোঁ। বেছিকেইটা পিঠা নহ'ল, বনাই কৰি হৈ গ'ল মানে। তাৰপিছত আকৌ পিছদিনাখনে আৰু 1 কেজি খুন্দিম বুলি ভাবি ল'লোঁ। সেইফালে আমি এতিয়া বনাই আছোঁ, দেখিছে নহয়। মানে আমি অকল ৰিলছে নবনাওঁ আৰু পিঠা চিঠা বনাব জানো দেই, আপোনালোকতো জনাই দিছোঁ আৰু বনাই আছোঁ। তাৰপিছত বিহু খাবলৈ আহিব সকলোকে জনাই দিছোঁ। এইফালে পিঠা হৈ গ'ল আমাৰ, বৰ বিশেষ নহ'ল মানে। এয়া আজিলৈ মোৰ পিঠা হৈ গ'ল আৰু কাইলৈ 1 কেজি খুন্দিমগৈ। এইটো কাৰণে আৰু বাকী কি বনাওঁ পিছত দেখাই আছোঁ। আজি মোৰ ইমানেই, বাই বাই।